আজি মই আপোনালোকক ঘৰতে কি ধৰণে একেবাৰে পাৰফেক্ট গোটা দৈ বনাব পাৰি তাৰে ৰেচিপি লৈ আহিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৰেচিপিছ এণ্ড লিভিঙত আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক দৈ ঘৰত কি ধৰণে সহজে বনাব পাৰি তাৰে ভিডিঅ' লৈ আহিছোঁ। তেনেহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। তেনেহ'লে দেৰি নকৰি ভিডিঅ' ষ্টাৰ্ট কৰোঁ, আহক। দৈ বনাবৰ কাৰণে প্ৰথমতে মই ইয়াতে দৈ লৈ লৈছোঁ আৰু এয়া ঘৰতে বনোৱা আগৰ দৈ হয় আৰু এয়া 5 চামুচ মই চেকনিখনত থৈছোঁ যাতে ইয়াৰ পানীখিনি আঁতৰি যায়। আৰু যদি আমি এই ধৰণে চাকনি দি চেকি নলওঁ তেতিয়া আমাৰ দৈটো যিটো বনাম সেয়াও পনীয়া হৈ যাব, সেইকাৰণে এইটো ষ্টেপ ফ'ল' কৰিবই। আৰু এতিয়া চচপেন এটাত মই 1 লিটাৰ গাখীৰ গৰম হ'ব দিছোঁ। এয়া 15 মিনিট গৰম কৰিছোঁ মিডিয়াম ফ্লেমত, মাজে মাজে লাৰি দি আছোঁ। এই ধৰণে কৰিলে আমাৰ গাখীৰটো অলপ গোটা হয়, তেতিয়া একেবাৰে দৈটো আমাৰ একেবাৰে গোটা দৈ হ'ব। আৰু এয়া 15 মিনিট হৈ গ'ল, গেছৰ ফ্লেমটো অফ কৰি থৈছোঁ আৰু এতিয়া অলপ দেৰি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছোঁ। আৰু গাখীৰখিনি কুহুমীয়া গৰম হওঁতে ডাঙৰ চামুচে এচামুচ মিল্ক পাউডাৰ ইয়াতে দি দিছোঁ আৰু এইখিনি অলপ গাখীৰ লৈ মিক্স কৰি গোটেই গাখীৰখিনিত ভালদৰে দি দিছোঁ। যাতে অলপো লাম্পছ নাথাকে সেয়া চাব, ভালদৰে মিক্স কৰি দি দিব। এতিয়া চাফা হাতেৰে মই এটা আঙুলি ডুবাই চাইছোঁ। আঙুলিটো যাতে গাখীৰত ডুবাই থ'লে আপোনাৰ জ্বলি নাযায়, সেনেকুৱা ধৰণৰ গৰম হোৱাকৈ থাকিলেহে আমি ইয়াত দৈটো দিম, মানে কুহুমীয়া গৰম। এতিয়া যিটো আমি চেকি দৈ থৈছিলোঁ সেয়া ইয়াতে মিক্স কৰি দিব। আৰু এতিয়া দৈখিনি লৈ লৈছোঁ যিখিনিৰ পৰা পানীখিনি আঁতৰি গৈছে আৰু এইখিনি 2 চামুচ, প্ৰায় 2 চামুচ হৈছে আৰু এইখিনি ভালদৰে গাখীৰৰ লগত মিক্স কৰি দি দিছোঁ। আৰু একেবাৰে ঠাণ্ডা কৰিলেও দৈটো আমাৰ ভাল নহয়, সেইটো মনত ৰাখিব। আঙুলিটো দি সহ্য কৰিব পৰা গৰম থাকাতে আমি দৈখিনি বনাব লাগে। আৰু এয়া মই 2টা বাটিত থৈছোঁ, এটা কাঁচৰ বাটিত আৰু এটা মাটিৰ বাচনত। আৰু এয়া এটা কোণাত থৈ দিব। চাব যাতে এয়া লৰচৰ কৰি থকা নাযায়, লৰচৰ কৰিলে দৈটো আমাৰ বেয়া হৈ যাব। আৰু এয়া মই গধূলি বনাইছোঁ আৰু পিছদিনা 10টা-11টা বজাত মই দেখুৱাম আমাৰ দৈ হৈ যাব। আৰু যদি গৰমৰ দিন হয় তেতিয়াহ'লে ৰাতি থ'লে ৰাতিপুৱালৈ আপোনাৰ দৈ হৈ যাব। এয়া দেখিছে, মই আপোনালোকক দৈটো দেখুৱাই দিছোঁ। পিছদিনাখন আমাৰ দৈ একেবাৰে ৰেডি। আৰু দৈটো দেখিছে কি ধুনীয়া মখামুখি হৈছে, 2টা বাটিতে কি ধুনীয়া মখামুখি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে। আজিলৈ আহোঁ, বাই। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকক ধন্যবাদ জনাই